ফ্ৰেণ্ড, মই পৰি অসমীয়া পাকঘৰ। আজি ৰাতিপুৱা আপোনালোকক চাকিগছ দিয়াৰ পৰা দেখাব লৈছোঁ কেনেকৈনো কি কৰিছোঁ। এয়া মই এতিয়া গা ধুই উঠি থাপনাত চাকিগছ দিলোঁ। তাকে ভাবিছোঁ আপোনালোকৰ আগত অকণমান দেখাওঁ। চাওকচোন, মোৰ থাপনাখন ৰেণ্টত থাকোঁ যিহেতু সৰুকৈ হ'লেও থাপনাখন কৰি লৈছোঁ ইয়াতে। এয়া মোৰ গোসাঁই থাপনাখন হৈছে আৰু চাকি দিয়া হৈ গ'ল মোৰ ৰাতিপুৱা শুই উঠি। আৰু এতিয়া লাগিমগৈ পাকঘৰত যোগাৰ কৰিবলৈ। চাকি দি উঠাৰ পিছত এতিয়া পাকঘৰলৈ আহিলোঁ। পাকঘৰত আহি এয়া আটা সানিম, কাবুলী চানা অকণমান তিয়াই থৈছোঁ, সেয়া বনাম। আৰু যিহেতু ভণ্টি জোঁৱাই আহিছে, ভণ্টি জোঁৱাই কাম এটাত সি ওলাই গৈছে, অলপ আহিবগৈ আৰু সি ভাবিলোঁ এখেতো ওলাই যাব যেতিয়া এতিয়া কাবুলী চানা ৰুটিকে খাওঁ, বনাওঁ জল্দি। সিও যিহেতু আহি পাবহি আৰু সেইকাৰণে মই এতিয়া বনাব লৈছোঁ। কাবুলী চানাখিনি বইল কৰি লওঁ আৰু চুলিখিনি ধুই থৈছোঁ, শুকুৱাই নাই, ইমান বতৰটো ডাৱৰীয়া নহয় আজি। আৰু সেয়া বনাওঁ আৰু ভণ্টি শুই আছে, মই তাইক দেখাম ভাবিছিলোঁ, সেইকাৰণে শুই থাকক, ভিডিঅ'ত আকৌ পিছত চালে খং উঠিব নহয় তাইক, সেইকাৰণে তাইক নুতুলিলোঁ আৰু। এতিয়া মই পটাপট বনাই লওঁ আৰু সি আহি পাবহিয়ে আৰু সিহঁতি যিহেতু যাবগৈ আকৌ লাহোৱাললৈ। ঠিক আছে, চাই থাকিব মোৰ ভিডিঅ'টো। আটাখিনি সানি লওঁ আৰু এতিয়া সিহঁতি আহি পালেহি, ভাত খাবলৈ ৰুটি খাই হৈ গ'ল। আমি এতিয়া সিহঁতক ভাতো দিছোঁ, ভাতকেইটা খুৱাই ভাতকেইটা খাই সিহঁতি যাব ওলাইছে। আৰু এতিয়া সিহঁতক আগবঢ়াই দিছোঁ, ভণ্টি যাবলৈ লৈছে। আৰু এতিয়া আকৌ আহিলোঁ, এতিয়া যাব লৈছে, সিহঁতক বাই বাই দিছোঁ আৰু বাই বাই, আকৌ আহিবলৈ কৈছোঁ কেতিয়া আহে। আৰু আমাক কেইখনমান ফটো আপোনালোকৰ আগত দেখাইছোঁ, কেনেকুৱা লাগিছে চাবচোন। ফটো কপি সিহঁতৰ লগত তুলিছিলোঁ, আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। ঠিক আছে, মোৰ ভিডিঅ'টো চাব, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিব নতুনকৈ অহা বন্ধুসকলে।